ৰচিদটো সঁচা গা বেয়া নেকি? মোৰ গা বেয়া নহয় অ, মোৰ মন বেয়া। কিয়? মোৰ ককাৰ কাৰণে বহুত চিন্তা হয়। অ ৰচিদ আজি কামত অহা নাই কি? আহিব চাগে এতিয়া। এইয়া ৰচিদ আহি গ'ল। ইমান দেৰি কিয়? আজি তোৰ ইমান দেৰি কিয়? গাটো জ্বৰ লাগি আছে, বুকুখন বৰ জ্বলি আছে। কামত যাওঁ, দেৰি হৈ আছে। বল। আজি ইমান ৰ'দ দিছে, গাটো ভাল নহয়, কাম কেনেকৈ কৰিম? ৰচিদ গাটো বেয়া লাগিছে, পানী অকণ খাওঁ। নালাগে, পানী নালাগে। এতিয়া মই কামখন কৰি লওঁ, তাৰপিছত পানী খাম বাৰু। তই আহিলি ভালে হ'ল। যা ভাইটি দোকানৰ পৰা কণী দুটা লৈ যাবি হা। মই আজি ভাত বনাব নোৱাৰো দেই। কিয়? আৰু আজি মোৰ বন্ধু এজনৰ ঘৰত বাৰ্থডে আছে, তালৈ যাওঁ মই। হ'ব দে। ৰচিদটো সঁচা গা বেয়া নেকি? মোৰ গা বেয়া নহয় অ, মোৰ মন বেয়া। কিয়? মোৰ ককাৰ কাৰণে বহুত চিন্তা হয়। মই ইনকাম কৰোঁ, সি মোৰ পৰা নি পেলাই চব খৰচ কৰি থৈ দিয়ে। কিমান খৰচ কৰোঁ ময়ে নাজানো, বুজিছ? কম বুলি ভাবি আছো, মই সাহস পোৱা নাই। কি কথা? ককাই যে পইচাকেইটা নি কি কয় চাবিচোন। এইটো মই চাব লাগিব। এদিন চাই পেলাই চাব লাগিব এদিন। যাব দেৰি হৈ আছে। আজি মই নাযাওঁ, তোহঁত যা। কিয়? মই মালিকৰ ঘৰৰ পৰা পইচা আনিব যাম। মালিকৰ ঘৰৰ পৰা পইচা আনি মই ঔষধ কিনিব যাম। মই যাওঁ। যা।